Hello guys, welcome back to my channel Develop Sadiya. আপোনালোকক আজি দেখাইছোঁ গুৱাহাটী ট্ৰেইন ষ্টেচনৰ ৰাতিৰ দৃশ্য। আপোনালোকে চাই থাকক, দেখাই আছোঁ আপোনালোকক। আমি ঝাল চানা খাব লৈছোঁ, ঝাল চানা বনাই লৈছোঁ। গধূলি আপুনি যি মন যায় সকলোবোৰ খাব পাব। ঝাল চানা পাব, ফুচকা পাব, এইফালে ভাত পাব, জুচ পাব, সকলো পাব এইফালে। চব আছে। হা? অলপ দেৰিকৈ খাম আকৌ। সেইফালে দেখিছে, এইফালে পানী পুৰা ধুনীয়াকৈ পৰি আছে। জোন এইফালে গাড়ী ৰখোৱা ঠাই, ইয়াত আহিলে গাড়ী ৰখাব পাৰিব। দেখিছে মানে গধূলি মনোমোহা দৃশ্য গুৱাহাটী ষ্টেচনৰ পাছফালে, যিহেতু ফ্ৰণ্টত বুলি ক'ব পাৰি। এতিয়া আমি ষ্টেচনৰ ভিতৰত সোমাই যাম। দেখিছে ইমান ধুনীয়াকৈ সজাই থোৱা আছে। এইফালে আমি আহি আছোঁ এতিয়া বৰ্তমান, ভিতৰত সোমাম। এইফালে এতিয়া এণ্ট্ৰি হৈছোঁ, সোমাই যাম এতিয়া ভিতৰত। নাখাওঁ। এইফালে দেখিছে ষ্টেচনৰ ভিতৰত নাহিবি কোৱা ক'লে। এইফালে ষ্টেচনৰ ভিতৰত মানুহবিলাক বহি আছে আৰু বহুত যাত্ৰী। এইফালে দেখিছে গোটেই লাগেজবিলাক আছে, ট্ৰেইনত উঠাব, ক'ৰবাত লৈ যাব এনেকৈ। এইফালে দেখিছে, এতিয়া আমি দেখাই আছোঁ, আপোনালোকক দেখাব চেষ্টা কৰিম আৰু কি কি কৰোঁ। দেখিছে কিমান মানুহবিলাক ক'ত ক'ত অহা যোৱা কৰে। ষ্টেচনৰ দৃশ্য গধূলি। সেইফালে ইমান ধুনীয়াকৈ ফটো লগাইছে। এইফালে ইয়াত ভাত খাব পাৰি, কেণ্টিন হয় এইটো। এইফালে দোকানবিলাক আছে, সৰু সৰু দোকানবিলাক আপোনালোকে যদি বিচাৰে ল'ব পাৰিব। এইফালে আছে বেগ কিবা কিবি দোকান। হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকক কিছু গুৱাহাটী ট্ৰেইন ষ্টেচনৰ দৃশ্য দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু যদি ভিডিঅ'টি ভাল পায় আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰি দিব সকলোবোৰ। থেংক ইউ।